এখন কি বনাই আছো দেখিছানে? গাদ্দি। তাৰমানে আগতে যেতিয়া বাইক ওলোৱা নাছিলে, গাড়ী ওলোৱা নাছিলে, তেতিয়া এনেকে উঠে মানুহ। আমাক ককাই এনেকে বান্ধি লৈ পেলাই মামাৰ ঘৰলৈ লৈ গৈছিলে। এনেকে গৈ ভুম 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 এনেকে দিয়ে। 1 2 3 মন হীৰা দৈ চাইকেল নহয় টিলিঙাই নাবাজে দেখোন। হাই, চাইকেল চলাই আছো আমি। ভাল লাগিছে নে? আৰু চলাবানে? আগতে আমাক ককাই এনেকে আমাক উঠাই লৈ পেলাই মামাৰ ঘৰত লৈ গৈছিলে, গাঁৱৰ এটা বান্ধি পেলাই। এইটো নিচিনাকে। আমাৰ বাইক নাছিল নহয় তেতিয়া, গম পাইছা? বাইক নাছিলে আৰু, বাইকো নাছিলে, গাড়ীও নাছিলে। ককাই এখন চাইকেল লৈ ইয়াত চুমি পিঠিক উঠাই, ইয়াত মোক উঠাই পেলাই একদম এনেকে গুচি যায়। মামাৰ ঘৰলৈ যাওঁ আমি, মামাৰ ঘৰলৈ যাওঁ আমি। এনেকে আমি গুচি যাওঁ মামাৰ ঘৰলৈ। আমি আৰু পুৰা ভাল লাগে আৰু তেতিয়া দেখি পেলাই। তোমাৰ ভাল লাগিছেনে? চাইকেলত উঠিবা? তোমাৰ গাঁৱলৈ আহি ভাল লাগিছেনে? বৰ ধুনীয়া লাগিছে, হয় নহয়? অঁ, ইয়াতে থাকিম দেই আমি। অঁ, টিলিঙা বজোৱা আকৌ, টিলিঙা।